আৰু আজিৰ ফাইনেল মেটছত আমাৰ ধুবুৰী জিলাৰ MLA ছাৰো আহিছে। Hey guys, welcome to Mujtu Live Blog. আজি মানে আমাৰ যে ঘৰখন আছে এই ঘৰখনৰ আগফালে এখন খেল হৈ আছে ক্ৰিকেট খেল গতিকে সেইখন আপোনালোকক আজি দেখুৱাম আৰু কি হয় আৰু খেলখন চোৱাৰ আগতে চাহ বিস্কুট খাই লওঁ কাৰণ বহুত ঠাণ্ডা লাগি আছে এতিয়া ইয়াতে চাহ বনাই আছো চাহখিনি খোৱাৰ পিছত এতিয়া আপোনালোকক ইফালে লৈ যাম এইখন খেল হ'ব আৰু ইফালে হিৰো আছে আৰু ইফালে পেণ্ডেলৰ কামবিলাক চলি আছে বহুত ধুনীয়াকৈ সজাইছে কাৰণ আজি MLA আহিব ইয়াতে আৰু ইফালে মোৰ ঘৰটো হয় আৰু চাওক আজি পুৰা কুঁৱলী পৰিছে বহুত ঠাণ্ডা লাগিছে এতিয়া জাষ্ট খেলখন আৰম্ভ হ'ব গতিকে আমি অলপ আগুৱাই যাওঁ ফিল্ড ফালে আৰু ইয়াৰ পৰাই ফাষ্ট বল কৰাটো দেখা পালোঁ লগতে 4 এটা মাৰি দিলে প্ৰথমতে আৰু আজিৰ ফাইনেল মেচখন আমাৰ বিন্নাচৰা পাৰ্ট 2 আৰু গৰম বাজাৰৰ হ'ব গতিকে গৰম বাজাৰ ভাৰ্চেছ বিন্নাচৰা পাৰ্ট 2 আৰু আমাৰ বিন্নাচৰা পাৰ্ট 2 বল কৰিব দিয়া হৈছে আৰু গৰম বাজাৰে বেটিং পাইছে গতিকে চাওঁ খেলখন কি হয় বহুত আকৰ্ষণীয় খেল হয় আৰু এই খেলখন গোটেইখিনি আপোনালোকক দেখুওৱা সম্ভৱ নহয় কাৰণ ভিডিঅ'টো বহুত দীঘল হ'ব সেইবাবে আপোনালোকক অলপখিনিতে বুজাই দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু ফিল্ডখনত মানুহ চাওক না বহুত মানুহ আহিছে আজি আৰু এইকেইদিন যে খেলা হ'লে তেতিয়া ইমান মানুহ অহা নাছিল আজি ফাইনেল সেইবাবে বহুত মানুহ আহিছে আজি আৰু আজিৰ এই ক্ৰিকেট ফাইনেল মেচখন চাবলৈ আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ MLA ছাৰো আহিছে ইয়াতে 1 hour later আৰু এতিয়া গৰং বজাৰৰ টিমবিলাকে অল আউট হোৱাৰ পিছত এতিয়া আমাৰ বিন্নাচৰা পাৰ্টটোৱে বেটিং পালে এতিয়া ইহঁতে খেলি আছে আৰু ফিল্ডখনৰ মাজত এটা মুৰ্গা সোমাইছে এইটো বাহিৰলৈ আহিব পৰা নাই বহুত চিন্তাত পৰিছে আৰু গৰং বজাৰৰ টিমবিলাকে টাৰ্গেট কৰিছে 98 চাও কি হয় আৰু মোৰ মতে আজি বিন্নাচৰা পাৰ্টটোৱে আজি ফাৰ্ষ্ট প্ৰাইজটো ল'ব 1 hour later আৰু ফাইনেলি আজি এই খেলখনৰ উইনাৰ হ'ল আমাৰ বিন্নাচৰা পাৰ্ট 2 আৰু খেলখন আজি বহুত মজা লাগিছে কাৰণ প্ৰথমতে যেতিয়া খেলখন চাইছিলোঁ আমিতো ভাবিছিলোঁ এইখনত ইহঁতে জিকাৰ কোনো চান্সে নাই এতিয়া ইহঁতে দুটা ল'ৰাই বহুত ভালকৈ খেলখন আগুৱাই লৈ গ'ল আৰু শেষত জিকিবলৈ বহুত আকৰ্ষিত কৰি দিলে আমাক আৰু খেলখন শেষ হ'ল এতিয়া ইয়াতে দুই এটা নৃত্য পৰিৱেশন কৰিব খেলবিলাক আৰম্ভণিৰ পৰা বৰ্তমান শেষলৈকে যি আম্পায়াৰে খেলখন সুন্দৰভাৱে পৰিচালনা কৰিছিল তাৰ কাৰণে মই কমিটিৰ ফালৰ পৰা আৰু নাচবিলাক ভাল লাগিছে সেইবাবে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ MLA ছাৰে এতিয়া ছোৱালীটোক পুৰস্কাৰ কৰিব ধনঞ্জয় দেৱনাথ আপুনি য'তে আছক আপুনি আমাৰ মঞ্চৰ সন্মুখত আহিব লাগে ধনঞ্জয় দেৱনাথ ইয়াতে প্ৰাইজ ডিষ্ট্ৰিবিউচন সমাপ্ত হয় আৰু ইফালে ৰাতিৰ ডান্স চাওক সিহঁতে পুৰা পাৰ্টি কৰি আছে আজি আৰু আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিল যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিয়ক আৰু আজি বহুত ভাল লাগিল চ' আজি বাই